হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালেই আছে। এতিয়া বাজিছে ৰাতিপুৱা 11:30। আজি মোৰ শুই উঠা বহুত বেছি দেৰি হ'ল। এতিয়া গা ধুই আহিছোঁ আৰু ঘৰৰ কিছুমান কাম আছিলে সেইখিনি কৰি ল'লোঁ। আজি ব্ৰেকফাষ্ট নকৰোঁ আৰু একেবাৰে লাঞ্চেই কৰি দিম। গতিকে ব'লক আজি লাঞ্চত কি আছে আপোনালোকক দেখুৱাওঁ। চ' ফ্ৰেণ্ডছ, আজি মোৰ লাঞ্চত কি আছে মই আপোনালোকক দেখুৱাই চাওঁ ব'লক। আজি নিৰামিষে হয়, বৰ বিশেষ একো নাই আৰু। আজি লাঞ্চত আছে ভাত, এইফালে দাইল আছে। ইয়াত দাইলত টেঙা মৰা দিছিলে নেকি মায়ে। তাৰপিছত এইফালে ৰঙালাও ভাজি, এইফালে কচু, এইফালে টেঙা, সেয়াই চিম্পল। যিহেতু ৰাতিপুৱা বৰ বিশেষ বনাবলৈ সময় নহয়, যিহেতু মা সোনকালে অফিচ যাবগৈ লাগে, সেইকাৰণে যেনেকৈ পাৰে তেনেকৈ বনাই থৈ যায় আৰু। ফ্ৰেণ্ডছ, মই ভাত খাই আজৰি হৈ আহিছোঁ। বাচন ধুবলৈ আছিলে সেইখিনি ধুই ল'লোঁ। তাৰপিছত এতিয়া অলপমান কাপোৰ মেলিবলৈ আছে, সেইখিনি মই ওপৰত গৈ মেলি থৈ আহোঁগৈ। যদি পাৰোঁ তেনেহ'লে বাহিৰৰ পৰিৱেশটো অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক। ব'লক। আজি মই এটা মুখত ফেচ পেক এপ্লাই কৰিম। বহুত দিন একো পেক চেক লগোৱা নাই, সেইকাৰণে ভাবিলোঁ এটা ফেচ পেক আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। ব'লক। মই বায়'চিছৰ শিৱাকটন ফেচ ক্লিনজাৰটো দি মুখখন এতিয়া চাফা কৰি আহিলোঁ। এইটো বহুত বেছি ভাল পাইছোঁ ইউজ কৰি। অৰ্গেনিক হয় প্ৰডাক্টটো আৰু বহুত বেছি ভাল হয়। বিশেষকৈ যিসকলৰ ড্ৰাই স্কিন হয় তেওঁলোকে ফেচ ৱাছ লগালে মুখখন বেছি ড্ৰাই হৈ যায়, গতিকে এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। অল স্কিন টাইপছৰ কাৰণেই হয়, বহুত বেছি ভাল হয় আৰু ধুনীয়াকৈ মুখখন চাফা হৈ আহে। আপোনালোকে যিসকলে মেকআপ লগায় তাৰপিছত সেইখিনি ৰিমুভ কৰিবৰ কাৰণে আমি মেকআপ ৰিমুভাৰ ইউজ কৰোঁ, কিন্তু এইটোৱে বহুত ধুনীয়াকৈ চাফা কৰি আনে। যিমানখিনি লেতেৰা আছে বহুত ধুনীয়াকৈ চাফা কৰি আনে। মোৰ মুখখন এতিয়া চাওক কিমান ধুনীয়াকৈ ক্লিন হৈ গ'ল, এইটো দি মই চাফা কৰিলোঁ। তাৰপিছত আজি মই এটা ফেচ পেক এপ্লাই কৰিম। সেইটো হৈছে ৱাও স্কিন চেঞ্জৰ উবটান ফেচ পেক। এইটোৰ বিষয়ে বোধহয় সকলোৱে প্ৰায়ভাগেই হয়তো জানেই, বহুত বেছি ভাল হয়। মই ইয়াৰ বহুতখিনি এপ্লাই কৰিছোঁ আৰু বহুত থাকে। ইয়াৰ প্ৰাইচটো হৈছে 499, কিন্তু আপোনালোকে অনলাইন পাৰচেছ কৰিলে বহুত কমতে পাই যাব আৰু ইয়াৰ লগত এটা ব্ৰাছো আহে। এইডাল আৰু লগাবৰ কাৰণে বহুত সুবিধা হয়। এইটো আপোনালোকে বডিটো এপ্লাই কৰিব পাৰে, ফেচতো এপ্লাই কৰিব পাৰে। মই বডিত এপ্লাই এতিয়া নকৰোঁ, এতিয়া মুখতে এপ্লাই কৰিম। ফেচ পেকটো লগাই হৈ গ'ল আৰু এই ফেচ পেকটোত বহুতখিনি আছে, যেনেকৈ হালধি, চেফ্ৰন, এলমণ্ড, তাৰপিছত ৰ'জ ৱাটাৰ, চেণ্ডেলউড অইল, বহুতখিনি আছে যিসকলে আমাৰ অ'পেন প'ৰ্চটো মিনিমাইজ কৰাত বহুত পৰিমাণে সহায় কৰে। আৰু আপোনালোকে যিকোনো ফেচ পেক লগোৱাৰ আগতে মানে গা ধোৱাৰ পিছত এপ্লাই কৰিব। গা ধোৱাৰ পিছত মানে আমাৰ প'ৰ্চবিলাক অ'পেন হৈছে, তাৰপিছত তাত যিখিনি লেতেৰা আহে ওলাই আহে ফেচ পেকটোৰ সহায়ত। গতিকে আপোনালোকে সদায় গা ধোৱাৰ পিছত ফেচ পেক এপ্লাই কৰিব। মই এই ফেচ পেকটোৰ লিংকটো তলৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে পাৰচেছ কৰিব পাৰে। বহুত বেছি ভাল পাইছোঁ মই এইটো ইউজ কৰি। মই এইটো ইউজ কৰা 2 মাহমান হৈছে, মই বহুত বেছি ভাল পাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰে। মই এতিয়া আৰু কথা পাতি নাথাকোঁ, নহ'লে মোৰ ৰিংকলছ পৰি যাব মুখত। এতিয়া অলপ কাম কৰিবলগীয়া আছে, সেইখিনি কৰি লওঁ। মোৰ ফেচ পেকটো শুকাই মানে মই অকণমান ৱৰ্কআউট কৰি লওঁ, বহুত দিন কৰাই হোৱা নাই। ফ্ৰেণ্ডছ, মোৰ এতিয়া ফেচ পেকটো অলৰেডি শুকাই গৈছে। মই এতিয়া মুখখন ধুই আহি আপোনালোকক লগ পাই আছোঁ। চ' ফ্ৰেণ্ডছ, এতিয়া ফেচ পেকটো লগোৱাৰ পিছত মই মুখখন ধুই আহিলোঁ। আপোনালোকে মোৰ স্কিনটো লক্ষ্য কৰক, ইমান ধুনীয়াকৈ এটা গ্ল' আহিছে মুখখনত। আৰু যিসকলৰ পিম্পলছ আৰু একনি প্ৰব্লেম আছে
সেইখিনি মিনিমাইজ কৰাত এইটোৱে বহুত বেছি পৰিমাণে সহায় কৰে গতিকে আপোনালোকে এইটো মানে যদি ইচ্ছা কৰে তেনেহ'লে পাৰচেছ কৰিব পাৰে যিহেতু এইটো উপটান ফেচ পেক হয় বহুত বেছি ভাল হয় আপোনালোকে বডি আৰু ফেচ দুয়োটাতে এপ্লাই কৰিব পাৰে গতিকে বহুত বেছি ভাল ফেচ পেক হয় ফ্ৰেণ্ডছ মই এতিয়া সকলোবিলাক কাম বন কৰি আজৰি হৈ গ'লোঁ এতিয়া বাজিছে 2:30 সেইকাৰণে ভাবিলোঁ অকণমান ৰেষ্ট লওঁ কিন্তু ইমান গৰম পৰিছে শুবও নোৱাৰি বহুত বেছি গৰম আজি বাহিৰত ওলাবই নোৱাৰি ইমানেই চোকা ৰ'দ দিছে সেইকাৰণে ভাবিলোঁ জিকে এখনকে পঢ়োঁ এইখন লুচেণ্টৰ জিকে হয় ইয়াত বহুতখিনি মানে কভাৰ কৰিছে আপোনালোকে কম্পিউটাৰ তাৰপিছত জেনেৰেল ইংলিছ ভাৰ্বেল ৰিজনিং ইকনমিক্স বেংকিং মাৰ্কেটিং বহুতখিনি কভাৰ কৰিছে বহুত ভাল জিকে হয় এইখন বিশেষকৈ মই ইমান পঢ়ি মেলি এইবিলাক ভাল নাপাওঁ কিন্তু কেতিয়াবা ট্ৰাই কৰোঁ আৰু পঢ়িবলৈ গতিকে আপোনালোকে ইচ্ছা কৰিলে এইখন ল'ব পাৰে বহুত বেছি ভাল জিকে হয় গতিকে আজি মই ব্লগটো ইমানতে সামৰি দিম বুলি ভাবিছোঁ আৰু বৰ বিশেষ একো দেখুৱাবলগীয়া নাই আৰু যি কৰিলোঁ সেইখিনিকে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ আজি মই যিহেতু ফাৰ্ষ্ট টাইম ব্লগ কৰিছোঁ গতিকে বহুত ভুল হৈছে চাগে যদি কিবা ভুল হৈছে প্লিজ আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব মই বেয়া নাপাওঁ গতিকে আজি ব্লগটো ইমানতে সামৰি দিম যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব সকলোৰে লগত শ্বেয়াৰ কৰি দিব আৰু আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেন্তে জানেই কি কৰিব লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া মোৰ ভিডিঅ' ন'টিফিকেশ্যন হ'ব আপোনালোকে অতি সহজতে পায় গতিকে আজিলৈ ইমানতে সামৰিছোঁ বাই গাইজ